চাওঁ সৰু ভাই ওলা হ'লনে নাই। এতিয়া আমি সৰু ভাই ঘৰলৈ যাওঁ। এই সৰু ভাই হ'লনে নাই? থৈ দিছে। তো ফাইনেলি সৰু ভাই ঘৰত কিবা এটা খাই লৈ তো এতিয়া যাবলৈ ওলাইছোঁ মা কামাখ্যাৰ দৰ্শনলৈ। এতিয়া ফাইনেলি মাস্ক চাস্ক মাৰি আমি কামাখ্যালৈ যাওঁ। যাই আছোঁ চাই লওঁ কি হয়। এতিয়া আহি আমি চাংখাৰী বজাৰ পালোঁ। তো এতিয়া আমি গুৱাহাটী লাইন লৈ যাব লাগিব। তো যাই আছোঁ। এতিয়া বাৰু আমি জালুকবাৰী গৈ আছোঁ। এতিয়া ব্ৰহ্মপুত্ৰ ব্ৰীজতে জালুকবাৰীলৈ গৈ আছোঁ। কিমান দূৰ এতিয়া আমি কামাখ্যাৰ মেইন দুৱাৰ পালোঁ আৰু সাইডত এইবোৰ ফুল মালাৰ দোকান। কামাখ্যা মাৰ ওচৰত জ্বলাবৰ কাৰণে চাকি বন্তি আছে। আমি ইয়াতে যাম আৰু বছৰটোৰ প্ৰথমটো দিন বুলিয়ে কামাখ্যা মাৰ ওচৰত এয়া এক আনন্দৰ পৰিস্থিতি। আজি বছৰৰ প্ৰথমটো দিন বুলিয়েই কামাখ্যা মাৰ ওচৰত বহুত মানুহ দেখিবলৈ পোৱা গৈছে।
এয়া কামাখ্যা মাৰ মেইন দুৱাৰ ফুলেৰে সজাই তোলা হৈছে। এতিয়া সৌৰভৰ মই মেইন দুৱাৰেৰে সোমাই আহিলোঁ। এতিয়া আমি কামাখ্যা মাৰ আশীৰ্বাদ লৈ ঘৰলৈ বুলি ওলালোঁ। মন্দিৰৰ পৰা ওলাই আমি গৈ আছোঁ জালুকবাৰীলৈ। জালুকবাৰীত কিবা এটা খাম, খাই মেলি আমি ঘৰলৈ আগমন কৰিম আৰু। মাতাজীৰ আশীৰ্বাদ পালোঁ। ভাল লাগিল আহি। আমি এতিয়া বঙামাটি যাম বুলি ভাবি আছোঁ, কি হয়। ঠিক আছে, এতিয়া আমি